আমি সদায় কেঁচি ধৰিব হ'লে আমি 4 নম্বৰ আঙুলিটোৰ পৰা ধৰিব লাগিব দুটা আঙুলি ওপৰত থাকিব লাগিব তেতিয়া আমি কাটিবলৈ আৰাম পাব আৰু দিনৰ 24 ঘণ্টা কাটিলে আপোনাৰ একো কিবা কষ্ট নাপায় হাই গাইজ আমি আছোঁ এতিয়া মৰিকেমত আৰু মৰিকেমৰ পৰা আমি আহি পালোঁ বৰ্তমান আহি এতিয়া হেয়াৰ ষ্টাইল কেনেকৈ কৰে আমি যাবলৈ লৈছোঁ আমি এতিয়া বৰ্তমান মৰিকেম বাগান আছে চাহ বাগান আৰু আমি স্কুটিখন ইয়াতে থলোঁ আৰু ভাল লাগিছে না আহি কেমত আৰু আমি ভিতৰলৈকে সোমাই যাম হা ইক' কেম্পত আহি আমি ভয়ে লাগিছে কিন্তু নিতুল বৰুৱা চেনেলটো সকলোৱে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব অ'কে ভাল লাগিলে তোমাকো ব'লা স্কুলখন ভালকৈ চোৱা আৰু স্কুলখন থ'ব ইয়াতে আৰু এইফালে পাৰ্টি খাই আছে চাওক আপোনালোকে আৰু গাড়ী লৈ আছে আৰু লগতে আমি আহি পালোঁ ভিতৰলৈকে সোমালোঁ ইকাগমত আমাৰ হেয়াৰ ষ্টাইলৰ যিটো মাষ্টাৰ লগ পাই বহুত ভাল লাগিলে আৰু মাষ্টাৰটো ইমান ধুনীয়া হেণ্ডচম চাওক ক'বই নালাগে আৰু তেখেতে ইমানখিনি যে কামখিনি কৰিছে জয় আই অসম গতিকে আমি হাত ধৰি কৈছোঁ যে জয় আই অসম আৰু গতিকে আমাৰ অসমত এনেকুৱা প্লেন কৰিব লাগে কাৰণ কেলে কিছুমান নিবনুৱা মানুহ বা চাকৰি ইমান পঢ়ি চাকৰি পোৱা নাই গতিকে চাকৰি নোপোৱাকৈ কি কৰিম এনেই থাকিব নালাগে মানুহ ঘৰতে ঠিক আছে কিবা এটা নহয় কিবা এটা কৰিব লাগে বা এইটো এটা আপোনাৰ প্ৰফেচনেলি কাম হয় কেলে মানুহে ভাবিব পাৰে হাঁহিব পাৰে হাঁহিলে লাভ নাই কেলে কৰ্মই ধৰ্ম যদি কৰ্ম নকৰে আপোনাক পইচা কোনে দিব আপুনি কওক যদি আমি যদি কৰ্মই নকৰোঁ আমাক কোনে পইচা দিব কোনে আমি এটা চুলি কাটোঁ বা এখন দোকান খোলোঁ গোৱামুখতে বা ধৰি লওক মানে চেহেৰৰ যিকোনো জেগাতে ধৰি লওক এখন দোকান খোলোঁ ন খোলাৰ পিছত আমি কাম কৰিছোঁ ন কাম কৰি পইচা ল'ম গতিকে দাদা আপুনি কওক আপোনাৰ পৰা কিমান দিনৰ পৰা এক্সপিৰিয়েঞ্চ আপুনি কেনেকৈ এইটো পৰ্যায়ত পালে আপুনি কেনেকৈ মাষ্টাৰ হ'ল আপুনি এতিয়া কৈ দিব মোৰ মানে ফাৰ্ষ্টত মই তেজপুৰত ট্ৰেইনিং লৈছিলোঁ মিনিমাম 8 মাহমান লৈছিলোঁ হয় তেতিয়া মই পাৰফেক্টলি মই তাত জানিলোঁ বুলিয়ে ক'ব পাৰোঁ আৰু এতিয়া ইমান চাৰ্টিফিকেটটো তাত নাপালোঁ একচুৱেলি হ'লেও আৰু এমাহমান থাকিলেগৈ তাত চাৰ্টিফিকেট পাবলৈ আমি তাৰপাছত মই অলপ কিবা মোৰ নিজৰ প্ৰব্লেমত আৰু পইচা বহুত যায়তো ৰুম ভাড়া তেনেকুৱা মোৰ পইচা বহুত প্ৰব্লেম আছিলে সেইটো কাৰণে মই পইচাটো দিব নোৱাৰিলোঁ মানে সেইটো কাৰণে মই মোৰ যিটো গুৰুজনক মই ভালকৈ তাত ডিছকাছ কৰি মেলি হ'লেও মোক 10 দিনমান ফ্ৰীকৈ দিছিলে মোৰ প্ৰব্লেমটো চাই ঘৰৰ লগত কথা পাতি মেলি মা দেউতাৰ লগত পাতিছিলে তাৰপাছত মোক 10 দিনমান হেল্প কৰিছিলে তাৰপাছত মই বাকী 8 মাহ 10 দিন কৰি মই ইয়াত ঘূৰি আহিলোঁ 8 মাহ 10 দিন 8 মাহ 10 দিন আচ্ছা আপোনাৰ নামটো ক'ব মোৰ নাম কৃষ্ণ দলে আপোনাৰ ঘৰ মোৰ গাডাংচুক আপোনাৰ ডিষ্ট্ৰিক্ট লখিমপুৰ আচ্ছা আৰু এটা কথা কওঁ আপোনাক যে কোনোবাই যদি কণ্টেক্ট কৰিব বিচাৰে আপোনাৰ নম্বৰ দিব পাৰিম ডিষ্ট্ৰিক্টত নিশ্চয় দিব পাৰিম নাম্বাৰ মই সেই এনেকুৱা মোৰ গোগামুখ এৰিয়াত মোৰ বহুতজন হৈছে এতিয়ালৈকে 20 জন পাৰ হৈছে মোৰ শিকোৱা আৰু চবে মোৰ মানে ইয়াত 2জন আছে 2জন মোৰ লগত আছে সেইজন 2জনকো মই শিকাইছোঁ আৰু বহুতজন আছে আৰু গোগামুখত আৰু এটা কথা সুধিব কৈছে আপোনাৰ পৰা যদি শিকিব লয় মাহিলী কিমান ফিজ ল'ব মই মান্থলি তেনেকৈ লোৱা নাই একচুৱেলি মই ফ্ৰী ট্ৰেইনিং দি আছিলোঁ এতিয়া মই চাৰ্টিফিকেট এতিয়া পালোঁগৈ এতিয়া চাৰ্টিফিকেট মই দিব পৰা নাই মানে সেইটো কাৰণে চাৰ্টিফিকেট দিব পৰা নাই সেইটো কাৰণে মই মানে কাৰোৰ পৰা মানে পইচাটো মই লোৱা নাই মোৰ নিজৰ দোকান আছে পাৰ্লাৰ আছে যাত যোনে শিকিব মন থাকে তাক মই দোকানত আনি দোকানতে শিকাই দিওঁ মানে আপোনাৰ দোকানটো ক'ব মোৰ দোকান এতিয়া বৰ্তমান ধেমাজিত চাৰিআলি গোগামুখ চাৰিআলি আচ্ছা গোগামুখ চাৰিআলিৰ পৰা কিমান মিটাৰ কমচে কম 20-30 মিটাৰমান হ'ব 30 মিটাৰমান হ'ব আচ্ছা আপোনাৰ নম্বৰটো ডিছক্ৰিপশ্যনত দিম আপোনাক ফোন কৰিলে পাব ঠিক আছে আচ্ছা আপুনি যে সহযোগ কৰিছে আপোনাৰ ষ্টুডেণ্ট ক'ৰ পৰা আছে বৰ্তমান ষ্টুডেণ্ট মিনিমাম অল অসমৰ বুলিয়ে ক'ব পাৰোঁ এতিয়া গোলাঘাট বোকাঘাট যেনে মাজুলী আৰু নাৰায়ণপুৰ আৰু জনাই আৰু চিলাপথাৰ আৰু আমাৰ যোৰহাট শিৱসাগৰ এনেকুৱা চব জেগাৰে আহিছে মানে আৰু তেজপুৰ চব জেগাৰে আহিছে মানে অসমীয়া মিচিং নাই আৰু তাত অসমীয়া মিচিং বুলি নাই চবেই আহিছে মানে আচ্ছা আৰু আপোনাৰ কথাটোখিনি ভাল লাগিলে আৰু আপুনি এটা মোক ৰিকুৱেষ্ট এটা কৰিছোঁ মানে দৰ্শকৰ কাৰণে আপুনি হেয়াৰ ষ্টাইলৰ কাৰণে কেনেকৈ ধৰি লওক ট্ৰেইনিং দিয়ে অলপ দেখাব লাগিলে মোৰ চুলিটো চাইডে কাটি দেখাব তেখেতে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিতৰলৈ সোমাই গৈ আছোঁ দাদাৰ জৰিয়তে লগতে মোৰ চুলিটো কাটো আৰু চাইডে নহয় বুলি দেই ভিতৰলৈকে সোমাই আহিলোঁ আৰু এয়া মিটিং চলি আছে হেয়াৰ ষ্টাইলৰ চাওক আপোনালোকে কওক জয় আই অসম আচ্ছা আপোনালোকে ক'ৰ পৰা আহিছে মাজুলী আৰু ক'ৰ পৰা চবে কৈ দিয়ক ধেমাজি জোনাই মাজুলী আৰু শিৱসাগৰ নাৰায়ণপুৰ বা বঢ়িয়া ইমান দূৰৰ যে আপোনালোকে যে ইমানখিনি যে উৎসাহ লৈ মনতে আহিছে শিকিম বুলি আৰু চবেই যে ছাবস্ক্ৰাইবফুল হৈ বিন্দাছ শিকি যাওক নেকি জয় আই অসম
থেংক ইউ আৰু এতিয়া দেখাব মোৰ চুলিটো বোলে প্ৰথমতে কাটি দেখাব আপোনালোকে চাই থাকক বহিলোঁ আপুনি আহক আপোনাৰ মেচিনতে শিকাই নহয় জানো মেচিনটো শিকাই গাইছ আৰু লগতে কি ক'ম কেঁচিও অলপ শিকাই থাকিলে এনেকুৱা মানে কি হয় গাইছ মেচিনতে প্ৰথমতে অলপ এই চেটটো কাটি লয় মানে লোৱাৰ পিছত মানে কি কেঁচিটো অলপ মিলাইছিল নহয় জানো এইফালে আমাৰ চাৰে মানে কি হয় মেচিনতে প্ৰথম মিলাই লয় লোৱাৰ পিছত মানে কেঁচিটো অলপ মিলাব লাগিবই আৰু আচ্ছা এই মেচিনতে মিলোৱাৰ পিছত কেঁচিটো নিমিলাকৈ কিবা কৰিব পাৰে নেকি এইটো 100% কেঁচি লগাবই লাগিব 100% মেচিনৰ লগতো কাটিব পাৰোঁ কিন্তু মেচিনৰ লগত ইমান কিবা নহ'ব মানে আচ্ছা এই মেচিনৰ যে মই যে টু লগাওঁ বোলে গোটেইটো কাটোঁ তেতিয়া এতিয়া লগাব নালাগে আৰু কেঁচি লগাব নালাগে নহয় লগাব নালাগে গোটেইখিনি যদিহে 1 বা 2 কাটি দিলে গোটেইখিনি খুৱাই দিলে এতিয়া আচ্ছা আপোনাৰ এটা কথা হ'ল এই চুলি কাটিঙৰ নামবিলাক কৈ দিব নেকি অলপ চুলি কাটিং ইমান এনেকুৱা নামটো নাই একচুৱেলি আপুনি যেনেকৈ ষ্টাইল কৰে তেনেকৈ কাটিব পাৰে ভি ষ্টাইল থাকে ইউ ষ্টাইল থাকে বা ঢেৰ মানে ষ্টাইল থাকে মানে আপুনি যেনেকৈ কয় কিন্তু কোনটো আচ্ছা আপোনালোকে যে ষ্টুডেণ্ট যে শিকায় আচ্ছা কাটি কাটি শিকায় নে চবকে প্ৰতিককে শিকাব দিয়ে নে আমি ফাৰ্ষ্ট টাইম আমি প্ৰেক্টিকেলটো কৰোঁ তাৰপাছত ষ্টুডেণ্টক আমি নিজে কৰিব প্ৰেক্টিকেলটো কৰিব দিওঁ প্ৰথম দেখাই লয় প্ৰথম কেঁচি কেনেকৈ ধৰিব হাতেদি কেনেকৈ ধৰিব ধৰা নিয়ম আৰু ব্লেড ধৰা নিয়ম আমাৰ কেঁচি ধৰাটো নিয়ম দেখাওকচোন কেমেৰা আগত আমি সদায় কেঁচি ধৰিব হ'লে আমি 4 নম্বৰ আঙুলিটোৰ পৰা ধৰিব লাগিব দুটা আঙুলি ওপৰত থাকিব লাগিব তেতিয়া আমি কাটিবলৈ আৰাম পাব আৰু দিনৰ 24 ঘণ্টা কাটিলে আপুনি একো কিবা কষ্ট নাপায় আৰু আপুনি আৰামত কাটিব পাৰিব ৰাতিলৈকে কিন্তু ওপৰত দুটা আঙুলি থাকিব লাগিব 4 নম্বৰ আঙুলি আমি কেঁচি কাটিব লাগিব এনেকা আচ্ছা 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 এইটো কথা মেচিন কেতিয়া ঘূৰাই মেচিন মানে মেচিন প্ৰথমত মেচিন কৰি ল'ব নে কেঁচি ল'ব ফাৰ্ষ্টত আমি মেচিন মাৰিব লাগিব ফাৰ্ষ্ট টাইম মেচিন যদি পজিটিভ কেঁচি মাৰিব আৰু এটা কথা কাষ্টমাৰ এজন আহিলে আপোনাৰ মোক ফজি কাটিং কাটি দিয়ক তেতিয়া কি কৰিব আপুনি ফজি কাটিং কৰিলে আপুনি ডাইৰেক্ট আপোনাক ফজি কাটিং কৰিলে মই 0 মাৰি দিওঁ সাইডত 1 তাৰপাছত বাকি 1 এনেকৈ স্লটিঙত যাব মানে আচ্ছা আচ্ছা আপুনি ইয়াত অলপ সৰু হ'ব লাগিছে চাওক কিমান ধুনীয়া হেয়াৰ ষ্টাইল বুলি কয় এইটোকে আৰু আমি কিছুমান আমাৰ যোনে লোকেল জেগাত চবে বেছিভাগে এনি টাইম পাছ কৰাটো বিচাৰে হয় নে নহয় যাতে টাইম পাছ কৰিব নালাগে বা চুৰ কৰি খাব নালাগে যেনে মানে আমি অৰু হ'লেও বা চুলি কাটি খালেও আমি অৰু মানে যিকোনো এটা কাম কৰি খাব লাগে মই ভাবোঁ মানে আৰু কোনোবা যদি শিকিব মন আছে মোক কণ্টেক্ট কৰিব আপোনাৰ দাদাৰ চেনেলৰ ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব আমি আপোনালোকে চবে মোক ফোন কৰি সুধিব পাৰিব ঠিক আছে আৰু গোটেইখিনি এইবিলাক চাই লওক আৰু ষ্টুডেণ্ট এইবিলাক চব কৰি আছে এইটো কি বুলি কয় আপুনি এইটো ষ্ট্ৰেট কৰা বুলি কয় এইটো গৰম হয় নেকি হয় গৰম হৈ বস্তু কি হয় চুলিটো চুলিটো পুৰা চিধা হ'ব কাৰণে চুলিটো চিধা আচ্ছা চিধা কৰি দিয়ে মানে চবেই যদি চাকৰি কৰে আপোনাৰ খেতি কৰি খাব কোনে কাম কৰি খাব কোনে বা বিজনেছ কৰি খাব থেংক ইউ বাই বাই